বন্ধু বান্ধৱীসকল মই আপোনালোকৰ মাজত আন এটি ভিডিঅ'লৈ আগবাঢ়িছোঁ। আপোনালোকক মই দেখিছোঁ এই সৰিয়হৰ মাজত বিভিন্ন খেতিয়কে সৰিয়হৰ ডৰা এনেদৰে উঘালিছে আৰু কোনো খেতিয়কে বিভিন্ন যন্ত্ৰ সঁজুলি লৈ মৰণা মৰাত ব্যস্ত হৈ পৰিছে। মই দূৰ দূৰণিলৈ দেখুৱাই পঠিয়াইছোঁ। এগৰাকী খেতিয়কে এই বাইক ৰাখিছে, এই বাইকেৰে তেওঁ হেনো মৰণা মাৰিব। মই এইটো দেখুৱাইছোঁ। আকৌ মই এঠাইত দেখাইছোঁ, তাতো এগৰাকী খেতিয়কে বাইক এখন ঘূৰাই আছে। যিটো মৰণা মৰাৰ যিটো ব্যৱস্থা, তেওঁ হেনো বাইকেৰে মৰণা মাৰিব। তেওঁ বাইক চলাই হেনো ভাল পায়। এতিয়া মই এই বাইক চলাই থকা ব্যক্তিগৰাকীৰ ওচৰলৈ মই গৈ আছোঁ। মই ইতিমধ্যে বাইক চলাই যে মৰণা মাৰি আছে, এই মৰণা মাৰি থকা এই ব্যক্তিগৰাকীৰ ওচৰলৈ আহি পাইছোঁ। তেখেতে বাইক ঘূৰাই মৰণা মাৰি আছে। কিন্তু আশ্চৰ্যকৰ কথা যে বাইকেৰেও হেনো মৰণা মাৰিব পাৰে। তেওঁ বাইক চলায়ে ভাল পায়। হেল্ল' ডাঙৰীয়া, আপোনালোকে এটা কথা পাইছোঁ, অকণমান ৰখি যাওক। আপুনি যে ইয়াত যে এই বাইক চলাই যে মৰণা মাৰি আছে, ইয়াত কিমান বিঘাৰ সৰিয়হ ইয়াত দমাইছে? 1 বিঘা। এবিঘা মাটিৰ ইয়াত আপোনাৰ কিমান সময় লাগিল এইখিনি মাৰোঁতে? মোটামুটি 15 মিনিট। 15 মিনিটত আপুনি এবিঘা মাটিৰ যিটো মৰণা, এই মৰণাটো আপুনি মাৰিছে। আপুনি কিমান উৎপাদন হ'ব বুলি ভাবিছে ইয়াত সৰিয়হ? মোটামুটি ধৰক 1 কুইণ্টেল। 1 কুইণ্টল। শ্ৰোতা বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ মাজত এইটো দেখুৱাইছোঁ। চাওক এই মৰণাটো কিদৰে এই বাইক ঘূৰাই মৰণাটো মাৰি পেলালে নিমিষতে। তেখেতে কৈছে 15 মিনিট লগা বুলি, মাত্ৰ 15 মিনিটৰ ভিতৰত এই মৰণাটো মাৰি পেলাইছে। ইয়াত 1 কুইণ্টল সৰিয়হ ওলাব বুলি তেখেতে কৈছে। গতিকে মই আকৌ দূৰ দেখুৱাইছোঁ। দূৰত এখন ট্ৰেক্টৰ ৰাখি থোৱা আছে, এই ট্ৰেক্টৰেৰেও হেনো তাত মৰণা মাৰিব। এতিয়া সৰিয়হৰ দম আছে, এই সৰিয়হৰ দমত তেখেতসকলে জাপি থৈছে, তাৰ ওপৰত ডাঙৰ ট্ৰেক্টৰখন ঘূৰাই দিব। আপোনালোকে দেখিবলৈ পাইছে। বস্তু মই আপোনালোকৰ মাজত আন এটি নতুন ভিডিঅ'লৈ আগবাঢ়িলোঁ। এইবাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ সুন্দৰ পৰিদৃশ্য। এই অঞ্চলত যিবোৰ গ্ৰামীণ অঞ্চলৰ লোক বসবাস কৰি আছে, তেখেতসকলে ইয়াত কৃষি কাৰ্যত লিপ্ত হৈ ভাল পায়। ইতিমধ্যে ইয়াত চৰকাৰে এটি নলীনাদৰ ব্যৱস্থা কৰি দিছে। এই নলীনাদত বহুসংখ্যক লোকে ইয়াত কৃষি কাৰ্যত লিপ্ত হ'বৰ বাবে আগতীয়াকৈ প্ৰস্তুত কৰিছে। এই নলীনাদেৰে চৰকাৰে পঠিওৱা পানীবোৰ আহি থাকিব আৰু এই পানীবোৰ এই পথাৰৰ মাজলৈ পঠিয়াই দিব। তাৰে ইতিমধ্যে দৃশ্য দেখুৱাব বিচাৰিছোঁ। ইয়াত চাওক, যথেষ্ট সংখ্যক কৰ্মীয়ে অৰ্থাৎ কৃষক ৰাইজে ইয়াত পূৰা উদ্যমেৰে, সম্পূৰ্ণ উদ্যম মনত ৰাখি এই যিটো নলীনাদ, যাক ডুং বুলি কোৱা হয়, এই ডুঙৰ মাজত কাম কৰি আছে। চৰকাৰে এইবাৰ এই ডুঙেৰে অৰ্থাৎ এই নলীনাদেৰে পানী যোগান ধৰিব দুখীয়া কৃষক ৰাইজলৈ। তাৰে কেইগৰাকীমান খেতিয়কে ইয়াত কামত ব্যস্ত হৈ আছে। এগৰাকী খেতিয়কে কোদাল এখন ধৰি আছে। হেল্ল' ডাঙৰীয়া, আপুনি এবাৰ কওকচোন বাৰু, আপুনি ইয়াত কৃষি কাৰ্যত লিপ্ত হ'বৰ বাবে কাম কৰিছে নে চৰকাৰে আপোনাক অন্য কিবা লেবাৰ হিচাপে কামত নিয়োগ কৰিছে? আমি লেবাৰ লৈ গৈছে আমাক। এওঁ হেনো কথা কওঁতে দাঁতকেইটা ওলায়, দাঁতৰ ভিতৰত আকৌ দাঁত নাই। এওঁ মানে হাঁহাৰ নিচিনা লাগে, আচলতে তেওঁ হাঁহা নাই, তেওঁ সুন্দৰকৈ কথাহে কৈছে। মই ইয়াত আন কেইগৰাকীমান লেবাৰে কাম কৰি আছে। তেওঁলোক লেবাৰ নে এগৰাকী মহৰী যেন পাইছোঁ। আচ্ছা ডাঙৰীয়া, হেল্ল' ডাঙৰীয়া, আপুনি মহৰী যেন পাইছোঁ। ইয়াত এই লেবাৰসমূহ আপুনিয়ে লগাইছে বোলো। আপুনি বাৰু এই চৰকাৰৰ জৰিয়তে এই নলীনাদটো খন্দাৰ ব্যৱস্থা কৰিছে নে আপুনি নিজাববীয়াকৈ কিবা ইয়াত যত্ন লৈছে? চৰকাৰৰ জৰিয়তে কাম কৰা হৈছে। ভালকৈ কওক, চৰকাৰৰ জৰিয়তে কামটো কৰিছে বাৰু। ইয়াত পানী কি যোগান ধৰিব নেকি? পানী যোগান ধৰিব। বাৰিষাৰ আগত পানীটো আহিব নে বাৰিষাৰ ভিতৰত আহিব? বাৰিষাৰ আগতে আহিব। আচ্ছা, এই যে নলীনাদটো এনেকুৱা খান্দি দিছে, ইয়াত আৰু কিবা অন্য ধৰণৰ কিবা কৰিব নেকি? 2 চাইডে পাকা হ'ব। হেল্ল' শ্ৰোতা বন্ধুসকল, ইতিমধ্যে ইয়াত যিটো নলী কাটি আনি আছে, চফা কৰিছে, ইয়াত 2টা ফাল অৰ্থাৎ 2টা মথাউৰি আছে, 2টা মথাউৰি পকা কৰি দিব আৰু এই পকা নলীৰ মাজেৰে পানী সোমাই আহিব আৰু এই পানী সোমাই যাব পথাৰৰ মাজলৈ। কৃষকে হাঁহি আনন্দৰে এই খেতিবোৰ ইয়াত কৰিব। গতিকে ইয়াত বিভিন্ন ধৰণৰ আমাৰ কৰ্মচাৰীবিলাকে কাম কৰিছে, অৰ্থাৎ তাৰমানে
তেখেতসকল খেতিয়কো আছে, কোনো মানে দুখীয়া শ্ৰেণীৰ মানুহ আছে। এগৰাকী আমাৰ বন্ধু আছে ইয়াত। হেল্ল' ডাঙৰীয়া, আপুনি অকণমান ইফালে চাওক বাৰু। আপুনি ইয়াতে কাম কৰিছে, আপোনাৰ হাজিৰাটো কিমান হ'ব? 400কৈ হাজিৰা। আচ্ছা বাৰু, আপুনি কিমান দিন হ'ল ইয়াত কাম কৰা? আচ্ছা, ইয়াত যে পানীবোৰ আহিব আপোনাৰ খেতি পথাৰলৈ পঠিয়াব, আপুনি খেতি বাতি কৰে নকৰে? আপুনি কৰে? আচ্ছা ঠিক আছে। শ্ৰোতা বন্ধু বান্ধৱীসকল, আপোনালোকে এই ভিডিঅ'টো নিশ্চয় চাইছে আৰু দূৰ দূৰণলৈ পঠিয়াই দিছোঁ। এইটো বিৰাট দীঘল, বহু দূৰলৈ এই নলীনাদটো আছে। মানে প্ৰতিদিনে এই নলীনাদটো চাফা কৰি গৈ আছে আৰু কিছুদিনৰ পিছতে সম্পূৰ্ণ হৈ উঠিব। আৰু এই নলীনাদটোৰ মাজেৰে যিটো পানী যোগান ডিপাৰ্টমেণ্ট বিভাগ আছে, তেখেতসকলে পানী পঠিয়াই দিব আৰু এই পানীসমূহ সোমাই যাব পথাৰৰ মাজলৈ। ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল লাগিল অকণমান লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। থেংক ইউ। প্ৰফুল্ল ব্লগছ আছামিজ।